এখানে করছিল এখানে এখানে হ্যাঁ এখানে করছিল না এখানে কি ক্ষেত হচ্ছে কি নাই হ্যাঁ ক্ষেত তো হচ্ছে না এখানে এখানে লাভ হবে কি না ভাবো আপনার লাভই হবে নাকি আমরা কেমনে করে গো মানকা সরকারের মাটি নে সরকারের নিয়ে নিছে ইল্লা তো আর মাটি মানে কি অসমীয়া এতিয়ালৈকে শিকা নাই এখানে অসমীয়া কইলে কি হ'ব আকো এতে আকো ধৰচোন সব গিটা মিয়া মানুহ আৰু এই অসমীয়াচোন ক'ব পাৰিছোন আকৌ অসমীয়া ভালকৈ ক'ব পাৰিছে ঠিক আছে বাৰু যাব নমস্কাৰ আমি আছোঁ বৰ্তমান গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত আৰু এই ঠাইখিনিত আমাৰ কি কৰিছিলে উচ্ছেদ কৰিছিলে এই গোটেই উচ্ছেদ অভিযানটো চলিছিল ইয়াতে আৰু ইয়াতে গোটেইখিনি মানুহ ইয়াৰ পৰা উচ্ছেদ কৰি পেলাই ইয়াৰ পৰা খেদি দিয়া হৈছিলে আৰু ইয়াতে উচ্ছেদ কৰি পেলাই যিখিনি নেকি যিখিনি কাম আছিলে এই কামখিনি ইয়াতে আৰম্ভ কৰিছিলে কিন্তু আশ্চৰ্যকৰ কথাটো কি হ'ল আপোনালোকে গম পাইছেনে ইয়াত যিটো আমাৰ সোলাৰ চিষ্টেম আছে এই সোলাৰ চিষ্টেমটো বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে এই গোটেই সোলাৰ চিষ্টেমটো কোনো কাম নকৰে এনেকুৱা বহুত কেইটা আমি সোলাৰ হেৰি দেখিছোঁ বহুত কেইটা মানে আৰু কোনোবা এই তাতে এটা আছে এনেকুৱা হয়তো বহুত জেগাত আমাৰ সোলাৰ কেইটামান সোলাৰ প্লান্ট কেইটামান স্থাপন কৰা হৈছে তাতে এটা আছে গোটেইকেইটা কিন্তু আমাৰ কি হ'ব লাগিব বৰ্তমান কাৰ্যক্ষম হৈ থকা নাই আৰু তাৰ উপৰিও এইটো মানে গম পোৱা গৈছে আমাৰ বহুমুখী প্ৰকল্পৰ পৰা কিন্তু বৰ বেছি একো লাভ হোৱা নাছিলে যিমান যি গৈছে লছত গৈছে তাৰ কিন্তু মূল কাৰণটো কি হ'ল এইবিলাক মাটি কিন্তু পৰিত্যক্ত অৱস্থাত বৰ্তমান পৰি আছে যদি ইয়াতে কিবা খেতি কৰিছিলে কিন্তু খেতিৰ পৰা কি ফচল পাইছে তাত কিন্তু আমাৰ সন্দেহ আছে কিন্তু এটা বস্তু কি হৈছে ইয়াতে যিমানখিনি নেকি এটা কি বুলি মাকৈ কৰিছে বা ইয়াতে যিখিনি আমাৰ মধুৰিআম কৰিছে এইখিনি অলপ ভালকৈ হৈ আহিছে কিন্তু অভাৰঅল যদি আপোনালোকে চাই গৰুখুটি প্ৰকল্পৰ পৰা কিন্তু বৰ বেছি একো লাভ আমি দেখা নাই কাৰণ ইয়াতে বৰ বেছি একো কৰিব পৰা নাই কিন্তু গোটেই ঠাইখিনি বৰ্তমানলৈকে কি হৈ আছে এটা পৰিত্যক্ত অৱস্থাত পৰি আছে আৰু যিমানখিনি নেকি ব্যৱস্থা গ্ৰহণ কৰিছিলে সোলাৰ ফিটিং কৰিছিলে সোলাৰ পেল লগাইছিলে এই সোলাৰবোৰ কিন্তু বৰ্তমান কিন্তু পৰিত্যক্ত অৱস্থাত পৰি আছে যদি এটা ভাল ব্যৱস্থা গ্ৰহণ কৰে এটা দীৰ্ঘম্যাদী যদি পৰিকল্পনাৰে যদি আগবাঢ়ে নিশ্চিতভাৱে এই গৰুখুটিৰ প্ৰকল্পৰ পৰা নিশ্চিতভাৱে অসম চৰকাৰ লাভান্বিত হ'ব তাৰ উপৰি যিমানখিনি মানুহ ইয়াতে কৰ্মৰত হ'ব যিমানখিনি অসমীয়া যুৱক যুৱতী ইয়াতে কৰ্মৰত হ'ব তেওঁলোকে এটা ভাল সংস্থাপন হ'ব কিন্তু দুখৰ কথা কি হ'ল ইয়াতে যিমানখিনি আমাৰ যিটো নেকি আমাৰ গৰুৰ যিখন পাম আছিলে সেই পামখন বৰ্তমান উদং আপোনালোকক নিশ্চয় ভিডিঅ'ত আমি দেখুৱাইছিলোঁ গৰুখুটিত যিমানবোৰ গৰু আছিলে সেই গোটেইবোৰ গৰু চুৰ কৰিছিলে কোনে জয়ন্ত মল্ল বৰুৱাদেৱে আৰু সেই চুৰ কৰা গৰুবোৰ বৰ্তমান তাতে নাই কিন্তু গোটেই গৰুৰ পামখন বৰ্তমান কি হৈছে তাতে উদং হৈ আছে আৰু এনেকৈ যদি প্ৰকল্প আৰম্ভ কৰে এই গোটেই ৰাজকোষৰ যিটো নেকি ধন অপব্যয় হৈ আছে সেই অপব্যয় হোৱা ধনবোৰ কিন্তু আমাৰ পকেটৰ পৰা যোৱা ধন গতিকে এনেদৰে অপব্যয় হোৱাত আমি অন্ততঃ বিচৰা নাই আৰু ইয়াত যিটো ইয়াত বৃহৎ এটা এলেকা ইয়াত যদি আজি মিয়া মানুহখিনিৰ যিটো নেকি তেওঁলোকৰ যিটো নেকি কৰ্মমুখী যিটো নেকি জীৱন তেওঁলোকে যিটো প্ৰক্ৰিয়াৰে আগবাঢ়ে কিন্তু ইয়াত কিন্তু আগবঢ়া আমি দেখা নাই আৰু তাৰ উপৰিও এটা বৃহৎ এলেকা ইয়াতে বহুতখিনি যুৱক যুৱতীক কৰ্মসংস্থাপন দিব পাৰিব তাৰ কাৰণে এটা ভাল এটা প্লেনিঙৰ এটা জৰুৰী কিমানখিনি প্লেনিং কৰিছে আমি গম নাপাওঁ কিন্তু অভাৰঅল যদি আপোনালোকে চাব যায় ইয়াতে গোটেইখিনি ইমান বেছি এতিয়ালৈকে লাভান্বিত হোৱা নাই বুলি ক'ব লাগিব ধন্যবাদ থেংক ইউ